হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেল ফুড ইন কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ তিল মটৰৰ চাটনি। যদি ৰেচিপিটো ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এতিয়া কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু তাত একাপ তিল দি দিছোঁ আৰু অলপমান কালাৰ চেঞ্জ হোৱালৈকে ভাজি আছোঁ। আজি আমি বনাব লৈছোঁ তিল আৰু মটৰৰ চাটনি। ইয়াৰ বাবে আমাক লাগিব এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত লাগিব জলকীয়া, আপোনালোকে যিমানটো জ্বলা খায় সিমানটো ল'লেই হ'ল। কেইফুটমান নহৰু, কেইটুকুৰমান আদা সৰু সৰুকৈ লৈছোঁ। তাৰপিছত এটা বিলাহী, এই বিলাহীটো আমি পিছত ব্যৱহাৰ কৰিম, এইটো পুৰি ল'ব লাগিব। আৰু লাগিব আধা কাপমান মটৰ, এইখিনি মটৰ তিয়াই থৈছিলোঁ এঘণ্টামান, তাৰপিছত বইল কৰি লৈছোঁ। আৰু লাগিব তিল, এইখিনি ভাজি লৈছিলোঁ, আপোনালোকে দেখিছেই। তিলখিনি এতিয়া আমি গ্ৰাইণ্ডাৰত পিচি ল'ম। এয়া আমি বিলাহীটো পুৰি লৈছোঁ। এই আমাৰ বিলাহীটো পুৰা হৈ গৈছে, ইমানলৈকে পুৰিলেই হ'ব। এতিয়া আমি মিক্সি জাৰত জলকীয়াকেইটা দি দিছোঁ, নহৰু কেইফুট, আদা, লগতে ইয়াত অকণ নিমখ সোৱাদ অনুসাৰে। এইখিনি এতিয়া আমি পিচি ল'ম। এইখিনি আমি যে মিক্সাৰ জাৰত দিছিলোঁ, তিল, আদা, নহৰু, জলকীয়া সকলোখিনি পিচা হৈ গ'ল। এতিয়া আমি এটা বাতিত উলিয়াই লৈছোঁ। তাৰপিছত এতিয়া আমি বাকীখিনি ইয়াত সামগ্ৰী যোগ কৰিম। এতিয়া আমি ইয়াত পিঁয়াজখিনি যে কাটি থৈছিলোঁ, সেই পিঁয়াজখিনি দি দিম। মটৰখিনিও দি দিম, সিজোৱা মটৰখিনি। আৰু লগতে এই পুৰি লোৱা বিলাহীটো। এতিয়া গোটেইখিনি বস্তু মিক্স কৰিব লাগিব। এতিয়া এই গোটেইখিনি মিশ্ৰণটো আমি সানি ল'লোঁ। ইয়াত আপোনালোকে অকণমান নেমু চেপি দিব পাৰে শেষত। তিল আৰু মটৰৰ চাটনি আমাৰ এতিয়া ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, কেনেকুৱা পায় আমাক জনাব। এয়া আমাৰ তিল আৰু মটৰৰ চাটনি ৰেডি হৈ গ'ল। ধুনীয়া হৈছে খুব, খাই বহুত টেষ্টি হৈছে। আশা কৰোঁ আপোনালোকেও ট্ৰাই কৰি চাব তিল আৰু মটৰৰ চাটনি। তেনেহ'লে আকৌ লগ পাম এটি নতুন ৰেচিপিৰ সৈতে।